বন্ধুসকল প্ৰথমতে ৰঙালী বিহুৰ কাৰণে আপোনালোকক বহুত শুভেচ্ছা দিলোঁ আৰু আজি তাতে আৰু গৰু বিহুৰ কাৰণে আজি মই আপোনালোকক দেখুৱাম খুব সৰুকৈ গাঁও আৰু চহৰৰ মাজত কেনেকুৱা এটা ডিফাৰেঞ্চ পূৰ্বপুৰুষৰ বিহুটো আজিও চলি আহিছে আৰু চহৰত কেনেকুৱা পূৰ্বপুৰুষৰ এই নিয়মখিনি কৰিছে আৰু গাঁৱৰ গা ধোৱাৰ যিটো গৰুৰ নিয়ম এইখিনি আপোনালোকে ডিফাৰেঞ্চটো চাওক আৰু ইয়াত চহৰত এতিয়াও আজিকালিও যে এই গৰুৰ বিহু পতা হয়, গৰুক কেনেকৈ গা ধোৱা হয়, কেনেকৈ মাহ হালধিৰে তেওঁলোকক মানে গা ধোৱা হয় আৰু কেনেধৰণৰ নিয়ম গতিকে আপোনালোকক গৰু বিহুৰ গধূলি হুঁচৰি গায় গৃহস্থই চাকি ধূপ ধূনা জ্বলায় কালিলৈ গধূলি হুঁচৰি জুৰিম শৰাই খনি থবি সজাই মৰাই ঐ শৰাই খনি থবি সজাই গৰু বিহুৰ গধূলি হুঁচৰি গায় গৃহস্থই চাকি ধূপ ধূনা জ্বলায় কালিলৈ গধূলি হুঁচৰি জুৰিম শৰাই খনি থবি সজাই। বন্ধুসকল আজি বিহুৰ কাৰণে মাহ আৰু হালধিৰে পৰম্পৰাগত এটা নিয়ম আছে, সেইটো কাৰণে আজি আমাৰ ইউক্তাইয়ানাই মাহ হালধিৰে গা ধুই আছে। বন্ধুসকল আজি গৰু বিহু হয় আৰু সেইটো কাৰণে অলপ হাতত মেহেন্দি লগালোঁ আৰু অহাকালিলৈতো মানুহৰ বিহু আহি আছে, সেইটো কাৰণে মেহেন্দি লগালে বিহুত বহুত ভাল লাগে। বন্ধুসকল আজি মানে বিহুৰ কাৰণে একচুৱেলি আজি মানুহৰ বিহু নহয়, গৰু বিহুৰ কাৰণে জাষ্ট অলপ চিৰা দৈ ক্ৰীম আৰু মিঠাই খাবলৈ ওলাইছোঁ আৰু খুব আজি চিম্পুলকৈ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। এয়া এই ক্ৰীম হয় আৰু এইটো দৈ হয়, এইটো দৈটো দেখিছেনে? একচুৱেলি আমি নেচাৰেল দৈটো ইমান ভালকৈ নাপাওঁ, তথাপিতো আমি এইটো মানে এটা ভাল এখন গোশালাৰ পৰাই আনিছোঁ বাৰু। আৰু এইটো ক্ৰীম হয় আৰু এইটো মিহিদানা হয়, এইটো মিহিদানা আৰু এই মিঠাই আমি খাবলৈ ওলাইছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ, ভিডিঅ'টো চাই থাকিব। এইটো হয় একদম গুড় হয় খাটি, এইটো মানে একদম বন্ধুসকল এয়া মই এখন মেলালৈ আহিলোঁ আৰু এই বিহুৰ কাৰণে এখন সৰু মেলা হৈছে আৰু মেলাতনো কি পায় আপোনালোককো দেখুৱাইছোঁ আৰু ময়ো একচুৱেলি এয়া গামোচা চাই আছোঁ, আপোনালোকে চাওক ভিডিঅ'টো।
বন্ধুসকল আজি গৰু বিহুৰ দিনাই ছট পূজা হয়, গতিকে ছট পূজা অলপ চাই লওক। ময়ো আহিছোঁ ছট পূজা চাবলৈ। বন্ধুসকল, ভিডিঅ'টো কেনে পালে? আজি গৰুৰ বিহুটো আপোনালোকৰ ভাল লাগিছেনে? যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চাই থাকিব।